হেল্ল' গাইজ, মই অন্য এটা মিনি ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। দেখিছে বাৰ্থডে খাব যাব ওলাইছোঁ। বাৰ একেলগে কৰা ষ্টাফৰ বা এজনী ছোৱালীৰ বাৰ্থডে আছিল, তো তালৈ ওলালোঁ। গৈ পাই বা ঘৰত পালোঁ। তাৰ বাৰ্থডে গ'লে পূৰা ফটো মৰাত বিজি। আমি গোটেইকেইজনী বহি আছোঁ আৰু তাৰপাছত বাৰ্থডে গ'লে কেক কাটিব আৰম্ভ কৰিলে। এয়া কেক কাটিছে তাই, কি ফূৰ্তি। তাৰপিছত কেকত যে লগাই দিছিলে এইকেইডাল কেণ্ডেলকেইডাল, সেইকেইডাল জ্বলি থকা দেখি তাই পূৰা ফূৰ্তি, বহুত দেৰি তালেই চাই ৰখি আছে। তাৰপাছত কি হাঁহি তাই। কেক কটাৰ পাছত পূৰা ফাৰ্ষ্ট টাইম 1 year হৈছে, ফাৰ্ষ্ট টাইম কেক খাইছে তাই, তাততো আৰু ফূৰ্তি। কেক কাটি হ'ল। তাৰপিছত আমি অলপ টাইম বহিলোঁ তাতে। বহাৰ পাছত আমালৈ খাবলৈ আনি দিলে। তো এয়া পায়স, কেক, তাৰপিছত য়েল্ল' কালাৰটো বৰফি বুলিয়ে কৈছোঁ, কিন্তু মই ভালকৈ নাজানো। তাৰপিছত লালমোহন। তাক আকৌ বস্তুখিনি দেখি ৰ'বই পৰা নাই, পূৰা খাব লাগিছে। এইফালে চাওক, এইও একে। আমি দুজনী আকৌ মোবাইল টিপাত ব্যস্ত। তাৰপিছত বাৰ্থডে খাই আহিলোঁ, আহি ডিউটি যাব হ'ল। তো আজিলৈ বাই বাই। অন্য এটা মিনি ব্লগত আকৌ লগ পাম।